আজি যেটো আমি প্ৰডাক্টটো কভাৰ কৰিম হেতু হল আমাৰ ডাইবা লাইফ টু নামটোৱে অলপ আপোনালোকে গমে পাইছে চাগে ডায়াবেটিছৰ লগত ৰিলেটেড হয় ডাইবা লাইফ হেতুৰ বিষয়ে আজি আমি কথা পাতিম কিন্তু হেতুৰ আগতে আমি অলপ প্ৰডাক্টটো যেহেতু আমি কলো যে ডায়াবেটিছৰ ওপৰত হয় তো ডায়াবেটিছটো অলপ সিম্পল কি আমি বুজি লম ডায়াবেটিছটো কি বোলা বস্তু হয় এটা সাধাৰণতে আমি কি গম পাওঁ যে ডায়াবেটিছ বুলি ক'লে আমাৰ তেজত যেতিয়া সুগাৰ কন্টেন্টটো অলপ বেছি হৈ যায় বাঢ়ি যায়গে হেতুক ডায়াবেটিছৰ প্ৰবলেম হোৱা বুলি কয় এতিয়া আমি যেতিয়া খোৱা বোৱা খাওঁ পেটত আমাৰ ফুডটো গ'ল তাৰমানে খোৱাটো গ'ল খোৱাৰ পৰা আমি সুগাৰটো পাওঁ এতিয়া সুগাৰটো কি হয় আমাৰ তেজৰ মাধ্যমেৰে গৈ আমাৰ কোষৰ ভিতৰত সোমাই যায় তাৰমানে সেল বিলাকত সোমাই যায় তেতিয়াহে সুগাৰটো এনাৰ্জিলে কনভাৰ্ট হৈ যায় চেঞ্জ হৈ যায় ইয়াৰ আগেলৈকে সেলৰ ভিতৰত সোমোৱাৰ আগলৈকে কিন্তু সুগাৰটো সুগাৰ হৈয়ে থাকে হেতুত কি হয় আপোনাৰ এই গোটেই প্ৰসেসটো কৰা সময়ত আমাৰ বডিত আৰু এটা পাৰ্ট থাকে যেটো আমি পেনক্ৰিয়াছ বুলি কিনা বস্তুবিলাক ওলাই আছে হেতুক আমি ইনসুলিন বুলি কওঁ তে ইনসুলিন বোলা বস্তুটো কি আমি যে কলো যে সুগাৰটো সেলৰ ভিতৰত হোৱা পিছতে এটো এনাৰ্জিলে কনভাৰ্ট হয় বা চেঞ্জ হৈ যায়গে এতিয়া এই সেলৰ ভিতৰত হোৱাৰ কামটো কোনে হেল্প কৰে আমাৰ ইনসুলিনে হেল্প কৰে তাৰমানে ইনসুলিনটোক আপুনি চাবি বুলি বস্তু এটা ভাবিলক ইনসুলিনটো হে চাবিটো গৈ আপোনাৰ সেলৰ দুৱাৰখন খুলি দিয়ে তাৰ পিছতে আপোনাৰ খোৱাৰ পৰা আপুনি যেটো সুগাৰটো পালে এটো আপোনাৰ সেলৰ ভিতৰত সোমাই গ'ল আৰু আপুনি ডেইলি লাইফৰ কাৰণে আমি এনাৰ্জি কিনি পাওঁ এতিয়া ডায়াবেটিছ কি টাইপৰ হয় এটো আমি চাই লৈছো ডায়াবেটিছ টোটাল 3টা টাইপৰ ডায়াবেটিছ হয় টাইপ 1 টাইপ 2 আৰু জিডি এতিয়া টাইপ 1 টো কি হয় টাইপ 1 টো হল আমাৰ যেটো আমাৰ সেল ইনসুলিনৰ কাম যেটো কৈ আছো এতিয়া ইনসুলিনৰ প্ৰডাকশনটো আমাৰ বডিৰ ভিতৰত বন্ধ হৈ যায় কেতিয়াবা হেতু টাইপ 1 ৰ পেশেন্ট হয় টাইপ 1 টো জুভেনাইল ডায়াবেটিছ বুলিও কোৱা হয় জুভেনাইল মানে হল যেটো আমাৰ বাচ্চা বিলাকৰ লগত ৰিলেটেড এটা টাৰ্ম হয় টাইপ 1 ৰ পেশেন্ট তাৰমানে সৰু বাচ্চা বিলাকৰ যেটো ডায়াবেটিছৰ প্ৰবলেম হয় এটো টাইপ 1 ৰ কেছ হয় নেক্সট হল আমাৰ টাইপ 2 ডায়াবেটিছৰ ক্ষেত্ৰত কিন্তু টাইপ 2 টো সবতকে কমন টাইপ হয় আপুনি ওচৰে পাজৰে যিমানে ডায়াবেটিছৰ পেশেন্ট পাব আমাৰ ডাঙৰ মানুহৰ যেটো ডায়াবেটিছৰ পেশেন্ট হয় এটো কিন্তু টাইপ 2 ৰ পেশেন্ট হয় টাইপ 2 কি হয় দুটা কাৰণৰ কাৰণে ডায়াবেটিছ হ'ব পাৰে ফাৰ্স্ট টো হল আপোনাৰ পেনক্ৰিয়াছ বোলা বস্তুটো যেটো চাবি বনাই তাৰমানে ইনসুলিন বনাই আপোনাৰ বডিত যদি ইনসুলিন বনোৱাৰ মাত্ৰাটো কমি যায়গে তাৰমানে যিমানটো বডিক লাগে ইমানটো বডিয়ে বনাব পৰা নাই নেক্সট টো হল ইনসুলিনটো বনিছে কিন্তু ইনসুলিনৰ কোৱালিটিটো ভাল নহয় তাৰমানে চাবিটোৱে নিজৰ কামটো ভালকে কৰিব পৰা নাই এই দুটা কাৰণতে কিন্তু টাইপ 2 ৰ আপোনাৰ প্ৰবলেম হ'ব পাৰে যেটো ডায়াবেটিছ টাইপ 2 বুলি কোৱা হয় লাষ্টৰটো হল আমাৰ জিডিএম হল জেষ্টেশনাল ডায়াবেটিছ মেলিটাছ তাৰমানে একদম সিম্পল কে যদি কওঁ আমি প্ৰেগনেন্সি সময়ত যেটো ডায়াবেটিছৰ প্ৰবলেম হয় এটো জিডিএমৰ প্ৰবলেম বুলি কোৱা হয় এতিয়া আমি এতিয়া চাম আমি আগতে ডায়াবেটিছৰ কাৰণবিলাক কি হয় কি কাৰণে আপোনাৰ ডায়াবেটিছ হোৱাৰ চান্সেসটো থাকিব পাৰে ফাৰ্স্ট হল আপোনাৰ লাইফষ্টাইলটো যদি একেবাৰে এলেহুৱা টাইপৰ হয় তাৰমানে এক্টিভিটি বা এক্সাৰসাইজৰ নামত একেবাৰে একো নাই আপোনাৰ লাইফত আৰু জাংক ফুড বিলাক আপুনি ফ্যাট জাংক ফুড এবিলাক বহুত বেছি খাই আছে কিন্তু আপোনাৰ এক্টিভিটি বা এক্সাৰসাইজ তেনেকে নাই হেতু কাৰণত ডায়াবেটিছ হোৱাৰ চান্সেস এটা থাকে নেক্সট হল আপোনাৰ স্ট্ৰেছ লেভেলটো তাৰমানে আমাৰ চিন্তাৰ লেভেলটো যদি লাইফত বহুত বেছি থাকে তেতিয়া হলে আজি ডেটো চিন্তাটো এটা বহুত সাধাৰণ এটা বস্তু হয় সবৰ লাইফতে অলপ চিন্তা থাকে এই স্ট্ৰেছ লেভেলটো যদি বহুত বেছি বাঢ়ি যায়গে তেতিয়াও কিন্তু ডায়াবেটিছ হ'ব পাৰে আমাৰ বডিত নেক্সট হল এছিয়ান ইণ্ডিয়ান ফেনোটাইপ বুলি কয় এটো তাৰমানে হল আমাৰ এছিয়ান বিলাকে আমাৰ যেটো ইণ্ডিয়া হয় কান্ট্ৰি এটো এছিয়ান কান্ট্ৰিত পৰে আমি যেনেকে মহাদেশ বুলি কওঁ এটো এছিয়ান কান্ট্ৰিত পৰে এটা পাৰ্টিকুলাৰ টাইপ থাকে হেতু কাৰণেও কিন্তু পেটটো বাঢ়ি যায়গে দেখিছানে আমাৰ যেটো ভকত হোৱাৰ যেটো আপুনি টাইপ দেখে বা প্যাটাৰ্ন দেখে সাধাৰণতে মানুহৰ কি হয় পেটটো বাঢ়ি যায়গে তাৰমানে পেট যদি বাঢ়ি আছে এটো তেনেকুৱা মানুহৰ কিন্তু চান্সেসটো বাঢ়ি যায়গে নেক্সট হল যদি পেৰেন্টস আমাৰ থাকে যিকোনো এজন পেৰেন্টসৰ যদি টাইপ 1 ডায়াবেটিছ আছিলে তেতিয়া হলে কিন্তু আপোনাৰ চান্সেসটো থাকে ডায়াবেটিছৰ নেক্সট হল 40 বছৰকে যদি আপুনি ডাঙৰ হৈ গল তেতিয়া হলে এইটো এটা কাৰণ হ'ব পাৰে কাৰণ 40 বছৰৰ পিছত কি হয় সিস্টেমটো অলপ
দিগৰ কাৰণ হ'ব পাৰে ডায়াবেটিছ হোৱাৰ। নেক্সট হ'ল আপোনাৰ যদি অভাৰ ৱেইট হয়, তাৰমানে আমাৰ হাইট মতে আমাৰ ৱেইটটো হ'ব লাগে বডি, আমাৰ হাইটৰ মতে যদি ৱেইটটো অলপ বেছি আছে, আমি অভাৰ ৱেইট হয় বা অবিজ বুলি কোৱা হয়, যিটো বহুত অভাৰ ৱেইটতকেও যদি আপোনাৰ ৱেইটটো বেছি হয়, সেইটো কেটেগৰী অবিজ বুলি কোৱা হয়, তেতিয়াও কিন্তু আপোনাৰ ডায়াবেটিছৰ প্ৰব্লেমটো হ'ব পাৰে। আৰু যদি আপোনাৰ ফেমিলি হিষ্ট্ৰীত ডায়াবেটিছৰ প্ৰব্লেম আছিলে, তেতিয়াহ'লে কিন্তু চান্সেছ এটা থাকি যায়, কাৰণ ফেমিলি হিষ্ট্ৰীত যদি ডায়াবেটিছ থাকে, তেতিয়াহ'লে নেক্সট জেনেৰেশ্যনটো সেই একেটা প্ৰব্লেম ট্ৰান্সফাৰ হোৱাৰ চান্সেছটো অলপ থাকি যায়। দেন কোনোবা মহিলাই যদি বহুত ডাঙৰ বেবী জন্ম দিছে, কেতিয়াবা আপোনালোকে শুনা পাইছে যে আমি কেঁচুৱা যিটো নৰ্মেল ৱেইট হ'ব লাগে, সেইটোতকে অলপ ৱেইটটো বেছি হৈছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু লেডিছৰ চান্সেছটো হ'ব পাৰে, কেঁচুৱাৰো চান্সেছ হ'ব পাৰে। নেক্সট হ'ল হাই ব্লাড প্ৰেছাৰ, কাৰোবাৰ যদি ৰক্তচাপৰ যিটো পৰিমাণ হ'ব লাগে, সেইটো যদি বেছি আছে, তাৰমানে যিটো আমি উচ্চ ৰক্তচাপৰ প্ৰব্লেম বুলি কওঁ, বেছি হাই ব্লাড প্ৰেছাৰ প্ৰব্লেম আছে, তেতিয়াও কিন্তু আপোনাৰ ডায়াবেটিছৰ প্ৰব্লেমটো হ'ব পাৰে। লিপিড প্ৰফাইল তাৰমানে কি হ'ল, একদম চিম্পলকে যদি কওঁ মই, লিপিড প্ৰফাইল বোলা বস্তুটো হ'ল যে আমাৰ বডিৰ ভিতৰত কিছুমান ফেট থাকে, যিটো আমাৰ বডিৰ কাৰণে জৰুৰী হয়। এই ফেটবিলাক যদি প্ৰয়োজনত থাকে, তেতিয়াহ'লে আমাৰ কাৰণে খুবেই ভাল, কিন্তু এই ফেটবিলাক যদি প্ৰয়োজনতকৈ অলপ বাঢ়ি যায়গে, তেতিয়া কিন্তু আপোনাৰ ডায়াবেটিছৰ প্ৰব্লেম এটা হ'ব পাৰে। সেইটো এটা কাৰণ হ'ব পাৰে আপোনাৰ যদি ইমবেলেঞ্চ লিপিড প্ৰফাইলটো হৈ যায়। টায়াৰ্ড ফিল হ'ব, তাৰমানে অলপতে কিবা এটা কাম কৰিব, আপুনি বহুত বেছি টায়াৰ্ড ফিল কৰিব, আপুনি আৰু কাম কৰিব নোৱাৰিব। নেক্সট হ'ল আপোনাৰ বহুত ঘনাই আপোনাৰ ইউৰিনৰ প্ৰব্লেমটো হ'ব, তাৰমানে বহুত বেছি এটা নৰ্মেল স্পীড বা পেচ থাকে ইউৰিন হোৱাৰ, সেইটোতকে যদি ডাঙৰ আছে, তেতিয়াহ'লে এইটো এটা চিম্পটম হ'ব পাৰে। নেক্সট হ'ল সোনকালে ৱেইট লছ হ'ব আৰম্ভ কৰে। যদি আপোনাৰ চুগাৰ লেভেলটো বাঢ়ি গৈ আছে বডি, তেতিয়াহ'লে কিন্তু আপোনাৰ বডিৰ ৱেইটটো ছাডেনলি কম হ'বলৈ ধৰে, হঠাতে আপোনাৰ বডি ৱেইটটো কম হ'বলৈ আৰম্ভ হ'ব। আপোনাৰ যদি ঘাও হ'ল বা কাটি গ'ল, তেতিয়াহ'লে ঘাওটো খুব সোনকালে কিন্তু ভৰি নাযায়, এইটো এটা চিম্পটম হ'ব পাৰে যদি সোনকালে ভৰা নাই। ছেক্সুৱেল প্ৰব্লেম হ'ব পাৰে যদি চুগাৰৰ মাত্ৰাটো বডিত বেছি হৈ যায়। আপুনি বহুত বেছি সদায় আমি ভোক লগাৰ প্ৰৱণতা যিটো, এইটো আমাৰ বহুত বেছি বাঢ়ি যায়গে যদি চুগাৰৰ প্ৰব্লেমটো আমাৰ বেছি হৈ যায়গে। দেখাত প্ৰব্লেম হ'ব, আপোনাৰ ভিজন যিটো চকুত বিভিন্ন ধৰণৰ প্ৰব্লেম আৰম্ভ হৈছে, আপোনালোকে শুনিছে চাগে, ডায়েবেটিছ হোৱাৰ পিছত বহুত পেচেণ্টৰ হয়, যিটো আমি কেটাৰেক্টৰ অপাৰেশ্যন কওঁ, বহুত পেচেণ্টৰ হয় যে ডায়েবেটিছটো হ'ল, অলপ সময়ৰ পিছত কিন্তু কেটাৰেক্টৰ প্ৰব্লেমটো হৈ যায়, চানি পৰা যিটো আমি কওঁ, সেইটো অপাৰেশ্যন বহুতক কৰাবও লাগে। সেইটো কাৰণে চুগাৰৰ প্ৰব্লেমটো হ'লে আপোনাৰ চকুৰ প্ৰব্লেম আৰম্ভ হ'ব পাৰে। নেক্সটটো হ'ল কিছুমানৰ হাতৰ যিবিলাক আঙুলি আছে, ভৰিৰ আঙুলিবিলাক আছে, সাধাৰণতে সেইবিলাক জেগাতে হয়, টিংলিং বুলি কয় বা নাম বুলি কয়, তাৰমানে এইটো যদি আমি এতিয়া একেবাৰে চিম্পলত মই ক'বলৈ যাওঁ, আমাৰ যেনেকে আমি বেজি বিধা নিচিনা এটা সেন্সেশন এটা হ'ব, নাম মানে আমি একো সেন্স নাথাকিব, আপুনি একো সেন্স ফিল নকৰিব সেইডোখৰ জেগাত, সেইটো প্ৰব্লেম এটা চিম্পটম হ'ব পাৰে। হেৰি লাগিব, আপোনাৰ পিয়া লাগিব বহুত বেছি, যদি চুগাৰটো বডিত বাঢ়ি যায়গে, পিয়া লগাৰ পাৰ্চেণ্টেজটো বাঢ়ি যায়গে। নেক্সট হ'ল আমাৰ ভিজাইনেল ইনফেকশ্যন হ'ব পাৰে, মহিলাসকলৰ মাজত প্ৰব্লেম দেখা দিয়ে। ষ্ট্ৰেছ লেভেলটো বহুত বাঢ়ি যাব পাৰে, আপুনি চিন্তাৰ যিটো লেভেল হয়, এইটো নৰ্মেলি যিটো আমাৰ লগত থাকে, এইটো ষ্ট্ৰেছ লেভেলটো অলপ চবৰ লাইফতে থাকে, কিন্তু যদি আগলৈকে হ'ব পাৰে এই পাৰ্টিকুলাৰ চিটুৱেশ্যনটোৰ কাৰণে। ডায়েবেটিছ হ'লে আমাৰ কি হয়, হাৰ্ট ডিজিজবিলাক হোৱাৰ চান্সেছটো বহুত বেছি বাঢ়ি যায়গে, তাৰমানে ব্লাড প্ৰেছাৰৰ প্ৰব্লেম হ'ব পাৰে, আমাৰ ষ্ট্ৰ'কৰ চান্সেছটো অলপ বাঢ়ি যায়গে, ষ্ট্ৰ'কটো আমাৰ ব্ৰেইনৰ লগত ৰিলেটেড হয়। নাৰ্ভ ডিজিজেছ হ'ব পাৰে, যিটো আমাৰ নাৰ্ভছবিলাকৰ প্ৰব্লেম হয়, যিকোনো ধৰণৰ প্ৰব্লেম আমাৰ হ'ব পাৰে চুগাৰটো বাঢ়ি গ'লে। নেক্সটটো হ'ল আপোনাৰ কিডনী আৰু ব্লাডৰ ফেইলিয়াৰ হ'ব পাৰে। কিডনী ফাংচন যিটো, কিডনী আমি কিডনীৰ মেইন কামটো কি হয়, চফা কৰা কামটো হয়, মানে আমাৰ ফিল্ট্ৰেশ্যন কৰা কামটো কৰে। আমাৰ বডিৰ যিমানখিনি অদৰকাৰী বস্তু হয়, এইটো কিডনীয়ে আমাৰ বডিৰ পৰা উলিয়াই দিয়াৰ কামটো কৰে বা ফিল্টাৰ কৰা কামটো কৰে। এই কিডনী আৰু ব্লাডাৰৰ ফেইলিয়াৰ চান্সেছটো থাকিব পাৰে যদি আপোনাৰ চুগাৰ লেভেলটো বাঢ়ি গৈছে। গাম ডিজিজ হ'ব পাৰে, শুনিছে, বহুত ধৰণৰ প্ৰব্লেম হ'ব পাৰে।
দেন আমাৰ ডায়াবেটিক ৰেটিনোপেথি বুলি কোৱা হয় এইটো সিম্পলকে যদি ক'ব যাওঁ তেতিয়াহ'লে চকুৰ প্ৰব্লেম হ'ব পাৰে যেতিয়া মই অলপ দেৰি আগতে আপোনালোকক অলপ এক্সপ্লেইন কৰিছিলোঁ যে কেতিয়াবা চুগাৰটো বাঢ়ি গ'লে আমাৰ চানি পৰা চান্সেছটো বহুত বেছি বাঢ়ি যায় কি প্ৰচেছটো বাঢ়ি যোৱাৰ কাৰণে যেতিয়া আপোনাৰ ডায়াবেটিছৰ প্ৰব্লেমটো হৈ গ'ল আপুনি যদি ট্ৰিট কৰা নাই চুগাৰৰ লেভেলটো যদি আপুনি মেনেজ কৰা নাই মেইনটেইন কৰা নাই তেতিয়াহ'লে কিন্তু আপোনাৰ ৰেটিনোপেথিৰ প্ৰব্লেম হ'ব পাৰে যিটো লাহে লাহেকে আপোনাৰ যিটো চানি পৰা প্ৰচেছটো সেইটো হ'ব পাৰে কেটাৰেকৰ যেটো মই অলৰেডি ক'লো কেটাৰেকৰ প্ৰব্লেম হ'ব পাৰে গ্লকমা বোলা চকুৰ এটা বেমাৰ আছে ভিজনটো লাহে লাহেকে কমি গৈ থাকে তাৰমানে সাইডৰ পৰা ষ্টাৰ্ট হৈ গৈ একেবাৰে চেণ্টাৰলৈকে আহি যায় আৰু একেবাৰে লাষ্টত মানুহ কেতিয়াবা ব্লাইণ্ডো হৈ যাব পাৰে তো সেইকেইটা প্ৰব্লেম আমাৰ ডায়াবেটিছৰ কাৰণে হ'ব পাৰে ভৰিত আমাৰ ইনফেকশ্যন হ'ব পাৰে আপোনালোকে দেখিছে চাগে ডায়াবেটিছ যাৰ হয় ভৰিত খুব বেছি প্ৰব্লেম হয় সেইটো কাৰণে যেতিয়া ডক্টৰৰ ওচৰত আপুনি যাব দৰৱ দিয়াৰ লগতে কিন্তু ফুড কেয়াৰ ল'বলৈ বহুত বেছি ৰেকমেণ্ড কৰে ডক্টৰবিলাকে কাৰণ ভৰিত ইনফেকশ্যন হোৱাৰ চান্সেছ থাকি যায়গে প্ৰেগনেন্সিত কমপ্লিকেশ্যন হ'ব পাৰে মহিলাসকলৰ মাজত স্কিন কণ্ডিশ্যন তাৰমানে স্কিন কণ্ডিশ্যনটো বেয়া হ'ব পাৰে অলপ চুগাৰৰ মাত্ৰাটো যেতিয়া আমাৰ বডিৰ ভিতৰত বেছি থাকে তেতিয়াহ'লে কিন্তু স্কিন কোৱালিটিটো বেয়া হৈ যাব পাৰে যিকোনো খজুতি হৈছে এইটো বাঢ়ি অলপ বেছিয়ে হৈ যাব ইনফেকশ্যন হ'ব পাৰে স্কিন কণ্ডিশ্যন বিলাক হ'ব পাৰে নেক্সট হ'ল আলজাইমাৰ ডিজিজৰ এটা চান্সেছ থাকে আলজাইমাৰ সাধাৰণতে কি হয় নামটো বহুতে শুনিছে চাগে কিন্তু এইটো একদম চিম্পলকে যদি কওঁ পাহৰি যোৱাৰ বেমাৰ হয় তাৰমানে আমি বস্তুবিলাক মনত থ'ব নোৱাৰো পাহৰি যাওঁ সেইটো এটা কনচিকুৱেঞ্চেছত আছে নেক্সট আমি এতিয়া চাম যে আমি যিটো কথা পাতিম অলপ নেচাৰেল ৱেত কথা পাতিম যিটো সলিউশনৰ বিষয়ে আজি কথা পাতিম আমি যিটো সেফ হয় ডেফিনেটলি ইফেক্টিভ হয় ৰিজাল্ট বহুত বেছি ভাল দিব আপোনাৰ ডায়াবেটিছটো মেনেজ কৰিবলৈ হেল্প কৰিব হ'বলৈ নিদিয়ে যদি হোৱাৰ আগতে আপুনি লৈছে ডেফিনেটলি হোৱাৰ পৰা ইয়াত ৰখাব ইয়াত এটা টাৰ্ম মই ইউজ কৰিম হোৱাৰ পৰা আপোনাৰ প্ৰব্লেমটো হোৱা নাই তাৰ আগতে যদি আপুনি প্ৰডাক্টটো লৈছে প্ৰব্লেমটো আপোনাৰ বডিত অহা চান্সেছটো কম যায়গে তাৰমানে ইয়াতে আমাৰ এটা টাৰ্ম ইউজ হয় ৱেলনেছ ডাইবা লাইফৰ বিষয়ে কথা পাতিম ডাইবা লাইফটো হ'ল এটা ৰিচাৰ্চ বেছড ফৰ্মুলেশ্যন তাৰমানে বহুত বছৰ ৰিচাৰ্চ আছে প্ৰডাক্টটোৰ পিছতে আৰু এইটো 100% ষ্টেবিলাইজ এলিচিনৰ লগত আছে ইয়াৰ বহুত ডাঙৰ USP হয় এতিয়া এলিচিনটো ষ্টেবিলাইজ হেতু 100% ষ্টেবিলাইজ এটো মই USP বুলি পেলাই কেলে কৈ আছো USP হ'ল ইউনিক সেলিং পইণ্ট এটো আগলৈকে ডিসকাস কৰিলে আপোনালোকে গম পাব যে আপোনাৰ প্ৰডাক্টৰ এটো বহুত ডাঙৰ USP হয় 100% ষ্টেবিলাইজ এলিচিন আমি ডিটেইলকে জানিম আজি এটা সাধাৰণতে কি হয় আমাৰ নহৰু বোলা বস্তুটো ইয়াত ইউজ কৰা হৈছে কিন্তু সাধাৰণতে আমি নহৰুটো এনেও খাওঁ বহুতে আজি অডিয়েন্সত বহুত এনেকুৱা মানুহ থাকিব যে নহৰুটো এনেও খায় এতিয়া সব কি হয় কেতিয়াবা কেঁচা নহৰু খোৱা মানুহ বহুত থাকিব কেঁচা নহৰুটো খালে পুৰা বেনিফিটটো আমাৰ বডিত নাহে হেতু আমি অলপ শিকিম এতিয়া নহৰুটো ইয়াত ইউজ কৰা হৈছে আৰু নহৰু বোলা বস্তুটো হেতু কিন্তু মিৰাকল হাৰ্বছ বুলি কোৱা হয় তাৰমানে এটো বহুত ভাল বহুত মাৰ্ভেলাস ৰিজাল্ট দিব পাৰে এটা কেনেকে দিয়ে হেতু চাই লওঁ গাৰ্লিকত দুটা পাৰ্টত দুটা বস্তু থাকে এলিন আৰু এলিনিজ ক্ৰাশ কৰাৰ পিছত এই দুটা বস্তু মিক্স হৈ পেলাই এটা বস্তু হয় যেটো কোৱা হয় এলিচিন আমি যেটো 100% ষ্টেবিলাইজ এলিচিনৰ কথা পাতিছো নহৰুত যেটো মেডিচিনেল প্ৰপাৰ্টিজ থাকে এটো কিন্তু ঔষধীয় গুণ বুলি যেটো আমি কওঁ হেতু এলিচিনৰ কাৰণেহে থাকে এতিয়া মিৰাকল হাৰ্ব বুলি কৈছো ফাৰ্স্ট কামটো কি হয় অলপ গাৰ্লিকটো যেটো আমি মিৰাকল হাৰ্বছ বুলি কৈছো এটো কেলে মিৰাকল হাৰ্ব বুলি কোৱা হয় এতিয়া আমাৰ তেজত RBC সেল বিলাক থাকে RBC সেল যেটো আমি ৰঙা ৰক্ত কোষ বুলি কওঁ সাধাৰণতে এটো কি কৰে যেটো আমাৰ হজম হোৱা নহৰুটো হয় হেতু কিহত কনভাৰ্ট কৰি দিয়ে হাইড্ৰোজেন সালফাইডত কনভাৰ্ট কৰি দিয়ে আৰু হাইড্ৰোজেন সালফাইডৰ কামটো কি হয় হাইড্ৰোজেন সালফাইডৰ কামটো হয় আমাৰ ব্লাড ভেসেল বিলাক তাৰমানে ৰক্ত বাহিকা বিলাকক এটো ৰিল্যাক্স কৰি দিয়ে আৰু আমাৰ তেজৰ যেটো প্ৰবাহৰ আমাৰ স্পিড থাকে তাৰমানে ব্লাড ফ্লো বুলি যেটো কওঁ হেতু বঢ়াই দিব পাৰে
হেতু কাৰণে বহুতক আপুনি দেখিছে নহৰুটো খায় হাৰ্টৰ প্ৰবলেম হলে নহৰুটো খায় তো আপুনি যদি নহৰুটো খাইছে হেতু কাৰণে এটো হেল্প কৰে কাৰণ এটো ন্যাচাৰালি গৈ আপোনাৰ বডিৰ ভিতৰত ন্যাচাৰাল ৱেট আপোনাৰ ব্লাড ফ্লোটো বঢ়াই দিয়ে আৰু আপোনাৰ যেটো ব্লাড ভেসেল আছে তাৰমানে ৰক্ত বাহিকা বিলাক আছে হেতু ৰিল্যাক্স পজিশনত হয় এটা ৰ গাৰ্লিক to benefited kele raw garlic to ami যেটো আমি কেঁচা নহৰু বুলি কওঁ কেঁচা নহৰুটো খালে আমাৰ গোটে বেনিফিট খিনি কেলে নাহে কিছুমান পয়েন্ট থাকে কাৰণ আপুনি যেতিয়া ডাইবা লাইফটো লৈ কাম কৰিব বহুত মানুহ এনেকা থাকে আমিও পাও এনেকা যে নহৰুটো আমি খাও আমি প্ৰডাক্টটো আমাক নেলাগে বহুতে এটো ভাবিব পাৰে এটো কেলে কেঁচা নহৰুটো আমাৰ গোটে বেনিফিটটো দিব নোৱাৰে পয়েন্টস কিনে বিচাই ল যেটো ৰ গাৰ্লিক হয় আমাৰ কেঁচা যেটো নহৰু হয় এটো অলপ ফ্ৰেশ হ'ব লাগে 100% নিজৰ ম্যাক্সিমাম বেনিফিট খিনি দিব কাৰণে এতে 100% আমি এটো ফ্ৰেশ আছে নে নাই এটো কিন্তু গ্যাৰান্টি আমি কেতিয়াও দিব নোৱাৰো নেক্সট হল এটা এক্টিভ ইনগ্ৰেডিয়েন্ট যিখিনি থাকে আমাৰ নহৰুটোৰ ভিতৰত এটো কিন্তু আপুনি যেতিয়া গাৰ্লিকটো আমি ক্ৰাশ কৰাৰ কিন্তু এটো 1 ঘন্টাৰ ভিতৰতে ইয়াৰ বেনিফিট খিনি মানে তাৰ মানে গুণ যিখিনি থাকে ইয়াৰ লাহে লাহেকে বা বেয়া হ'বলে ধৰে তাৰ মানে কমিবলে ধৰে 1 ঘন্টাৰ ভিতৰতে কিন্তু এটো বেয়া হ'বলে ধৰে এটো ভিতৰতে এটো ইউজ কৰিব লাগে নেক্সট হল ইয়াৰ যেটো টেষ্ট হয় অলপ পঞ্জেন এটা টেষ্ট হয় আৰু ডেফিনেটলি ইয়াৰ স্মেলটো ভাল নহয় এই দুটা কাৰণে অলপ আমাৰ যেটো গাৰ্লিক খাই দিলে আমাৰ হেৰি ব্ৰেথ যেটো অৰ্ডাৰ হয় যেটো এটা বেয়া গোন্ধ এটা আহিব পাৰে মুখৰ পৰা হেতু এটা ডেফিনেটলি আমাৰ কাৰণ হ'ব পাৰে নেক্সট হল যেটো এলিচিন বুলি কৈ আছো কেঁচা নহৰুত এলিচিন বোলা বস্তুটো কিন্তু আনষ্টেবল হৈ থাকে আনষ্টেবল হোৱা কাৰণে কি হয় এটো কিন্তু বহুত বেছি আমাৰ কেঁচা নহৰুটো যদি আমি খাইছো আমাৰ পেটৰ ভিতৰতো কিছুমান সিচুৱেশন থাকে বা কন্ডিশন থাকে এই কন্ডিশনটো গৈ আগতে আমি পয়েন্টস খিনি চাম এই কন্ডিশনটো গৈ কিন্তু গোটে গুণ খিনি ইয়াৰ বাকি থাকি নেযায় তাৰমানে আপুনি কেঁচা নহৰুটো খালে কিন্তু গোটে বেনিফিট খিনি গোটে গুণ খিনি কিন্তু আমাৰ বডিত এটো এবজৰ্ব কৰিব নোৱাৰে কেমিক্যাল অলপ কেমিক্যালি এটো চেঞ্জ হৈ যায় অলপ এটা লিমিটেশন খিনি যেনেকে মই কৈ আছো এতিয়া লিমিটেশন খিনি চাম কেঁচা নহৰু লিমিটেশন কি হয় যেটো আমি কৈ আছিলো এতিয়া মই কলো যে খোৱাৰ পিছতে আমাৰ পেটৰ তাৰমানে আমাৰ বডিৰ ভিতৰত কিছুমান কন্ডিশন থাকে যেটো গুণটোক বেয়া কৰি দিয়ে ফাৰ্স্ট হল আমাৰ পেটত কিছুমান এসিড থাকে যেটো আমাৰ হজম কৰাৰ কাৰণে খুব বেছি জৰুৰী হয় দৰকাৰ হয় কিন্তু এই এসিডটোৱে কি কৰে কেঁচা নহৰুটো আনষ্টেবল হোৱা কাৰণে এই এসিডটোৱে ইয়াৰ গুণটো বেয়া কৰি দিয়ে নেক্সট হল আমাৰ ইন্টেষ্টাইনত কিছুমান সেল থাকে কিছুমান কোষ থাকে যেটো ইয়াৰ বেনিফিট খিনি বেয়া কৰিব পাৰে আমাৰ প্ৰতিজনৰ বডিৰ এটা pH লেভেল বোলা বস্তুটো থাকে pH লেভেল বোলা বস্তুটো কিন্তু নহৰুৰ গুণটো বেয়া কৰি দিব পাৰে নেক্সট হল ডেফিনেটলি নহৰু খালে বহুত ভাল গোন্ধ এটা আহিব হেতু কাৰণে আমি এটো ডেফিনেটলি আমি নহৰু খাই পেলাই যদি কাবা ওচৰত কথা পাতি আছো বহুত ভাল স্মেল এটা ডেফিনেটলি নাহে তো হেতু কাৰণে আমি অলপ এভয়েড কৰো তো এইকিটা লিমিটেশন হয় আমাৰ যেটো কাৰণে আমাৰ ৰ গাৰ্লিক মানে কেঁচা নহৰুটো যদি কোনবা খায়ও আছে তাত কিন্তু পুৰা বেনিফিটটো বডি নাপায় এতিয়া আমি চাম নেক্সট 100% স্টেবিলাইজ এলিচিন বুলি কৈ আছো 100% স্টেবিলাইজ এলিচিন এটো মই কৈ আছিলো যে বহুত ডাঙৰ ইউএসপি হয় কেলে 100% স্টেবিলাইজ এলিচিন বোলা বস্তুটো এটা পেটেন্টেড ফৰ্মুলেশনত আছে পেটেন্টেড ফৰ্মুলেশনত থকা কাৰণে কি হয় এই ফৰ্মুলেশন যিকোনো ফৰ্মুলেশন যেতিয়া পেটেন্ট হয় তাৰমানে আমাৰ এমআইৰ লগত যেটো ফৰ্মুলা আছে যেটো প্ৰডাক্টত ইউজ হৈ আছে এটো কিন্তু মাৰ্কেটত বেলেগ প্ৰডাক্টে বা বেলেগ ব্ৰ্যান্ডে এটো ডুপ্লিকেট কৰিব নোৱাৰে পেটেন্ট থকা কাৰণে হেতু কাৰণে কিন্তু এটা বহুত ডাঙৰ ইউএসপি হয় এক্সক্লুসিভলি আমাৰ কাৰণেহে এটো ফৰ্মুলা ইউজ কৰা হয় এমআই লাইফষ্টাইলৰ লগত এটো জড়িত হয় যুক্ত হয় এতিয়া আমি চাম ইনগ্ৰেডিয়েন্টস খিনি তাৰমানে ডাইবা লাইফত কি কি ইনগ্ৰেডিয়েন্টস আছে এখিনি আমি অলপ চাই লম এতিয়া সব ইনগ্ৰেডিয়েন্টস বা বস্তু যদি মই কওঁ ইয়াত কি কি দিয়া হৈছে 100% স্টেবিলাইজ এলিচিন এটো মই অলৰেডি কলো ইয়াৰ লগে লগে আৰু বেলেগ বস্তু ইয়াত দিয়া হৈছে কি বস্তু দিছে হেতু অলপ চাই লো ফাৰ্স্টত ইয়াত আছে cinnamon হল যেটো আমি দালচিনি আমি গৰম মছলা হিচাপেও এটো কিচেনত ইউজ কৰো আলফা লিপোইক এসিড দিয়া হৈছে এৰেকানা যেটো আমি তামুল বুলি কওঁ হেতু ইউজ হৈছে
করলা ইউজ হৈছে করলাৰ যেটো এক্সট্ৰাক্ট হয় হেতু ইউজ কৰা হৈছে গুৰমাৰ বুলা এটা হাৰ্বস থাকে জড়িবুটি থাকে হেতু ইউজ কৰা হৈছে আৰু নিম পাতটো ইউজ কৰা হৈছে এই গোটেইখিনি বস্তুৰ আমি এতিয়া অলপ ডিটেইলকে জানিম কি কি কাম হয় ষ্টেবিলাইজ এলিচিন টু ভালেমানখিনি বস্তু মই অলৰেডি কভাৰ কৰিলো ষ্টেবিলাইজ এলিচিন বুলা বস্তুটো এটো ফাৰ্স্ট টাইমো কাৰণে হিষ্ট্ৰীত ফাৰ্স্ট টাইমৰ কাৰণে পেটেন্টেড প্ৰসেসটো কিবা প্ৰডাক্টত ইউজ হৈছে যেটো পিউৰিফাইড ফৰ্মত আছে অফ কোৰ্স এলিচিন যেটো হয় এটো এটা এক্টিভ ফ্যাক্টৰ হয় ষ্টেবিলাইজ এলিচিন এনেও আমাৰ নহৰুৰ যেটো এলিচিন বুলা বস্তুটো হয় এই হেতু কাৰণে নহৰুৰ ঔষধীয় গুণটো থাকে মেডিসিনাল প্ৰপাৰ্টিজটো থাকে হেতু আমাৰ ইয়াত যেটো এলিচিন ইউজ হৈছে এটো কি কৰিছো আমি ষ্টেবিলাইজ ফৰ্মত ইউজ কৰিছো ডায়াবেটিক পেশেন্টৰ কাৰণে এটো যেটো আমাৰ কিছুমান স্পেশাল প্ৰপাৰ্টিজ এটোত আছে যেটো আমাৰ কন্ট্ৰোল কৰাৰ কাৰণে বহুত বেছি হেল্প কৰে টাইপ 1 টাইপ 2 ডায়াবেটিছৰ বহুত বেছি বেনিফিশিয়াল হয় লগতে এটো HbA1c লেভেল যেটো আমি এতিয়া ডিসকাস কৰিলো হেতু ৰিডিউস কৰিবলে কমাবলেও আমাৰ বহুত ভাল এটো হেল্প কৰে ষ্টেবিলাইজ এলিচিন যেটো আমি বাৰে বাৰে কৈ আছো এটো হাইলি সিগনিফিকেন্ট ক্লিনিক্যাল এজেন্ট হয় তাৰ মানে ইয়াৰ গুণাগুণটো বহুত বেছি হয় আজি ডেটত যিখিনি বস্তু আমি যেনেকুৱা আমাৰ লাইফষ্টাইল হয় যিমান ক্ৰিটিক্যাল লাইফষ্টাইলত আমি আছো হেতুত কিন্তু ইনফেকশন বুলা বস্তুটো অলপ বেছি দেখা পাইছে সিচুৱেশনটো আমাক অলপ বুজিবলে হেল্প কৰিছে যে ইনফেকশন বুলা বস্তুটো কিমান বেছি ওয়াইড স্প্ৰেড হৈ গৈছে বহুত বেছি এৰিয়া কভাৰ কৰি লব পাৰে বহুত কম সময়ৰ ভিতৰত আৰু এন্টিবায়োটিকৰ ইউজ বিলাক আজি ডেটত বহুত বেছি হয় তো এই ক্ৰিটিক্যাল আমাৰ যেটো লাইফষ্টাইলত চেঞ্জ আহিছে আমি ক্ৰিটিক্যাল লাইফষ্টাইলত আছো হেতুটো কিন্তু আমাৰ যেটো ষ্টেবিলাইজ এলিচিন হয় এটো হাইলি সেনসিটিভ প্ৰপাৰ্টিজ হিচাপে কাম কৰে এলিচিন যেটো আমাৰ ডাইবা লাইফত দিয়া হৈছে এটো তাৰমানে ষ্টেবিলাইজ ফৰ্মত থকা কাৰণে এটো মাইল্ড এসিডিক ফৰ্মত থাকে যেটো কাৰণে যেটো লোৱাৰ পিছত আমি এটা পইণ্ট কৈছিলো যে কেঁচা নহৰুটো আমি ললে কি হয় আমাৰ পেটত কিছুমান এসিড থাকে যেটোৱে গুণটো বেয়া কৰি দিব পাৰে কিন্তু এটো ষ্টেবল ফৰ্মত ইউজ কৰা কাৰণে এটো এনুকাকে ইউজ হয় যে ভিতৰত এটো মাইল্ড এসিডিক হোৱা কাৰণে ভিতৰত যেতিয়া যায় পেটত আমাৰ যিবিলাক এসিড আছে হেতুৰ লগত বহুত ফ্ৰেন্ডলি টাৰ্মস এটা হৈ যায় তাৰমানে মোৰ লগত একেটা কোৱালিটি আছে আপোনাৰ লগতো যদি একেটা কোৱালিটি আছে ফ্ৰেন্ডশিপটো বহুত হুনকালে হৈ যায় কি একেটা বস্তু আমাৰ ষ্টেবিলাইজ এলিচিনৰ লগত আমাৰ বডি লগত হয় দুটা বস্তু এসিডিক যদি মিলি যায় তো দুটা বস্তু হিটুৱে হিটু বেয়া কৰিব নোৱাৰে আৰু ইয়াৰ এবজৰ্বন ক্যাপাসিটি যেটো মানে মিহলাৰ ক্যাপাসিটিটো আমি এলিচিনটো ললো আমাৰ বডি কিমান প্ৰপৰশনত এটো এবজৰ্ব হ'ব এই ৰেটটো কিন্তু বহুত ভালকে এবজৰ্ব হ'বলে হেল্প কৰে নেক্সট আমাৰ ইনগ্ৰেডিয়েন্টটো হ'ল সিনামন যেটো আমি দালচিনি বুলি কৈছো দালচিনিটো আমি গৰম মছলাটো ইউজ কৰো এটা মেইন দালচিনি কামটো কি হয় কেলে ইয়াত ইউজ কৰা হৈছে আমি যেটো দেখিছিলো যে আমাৰ বডিৰ ভিতৰত ইনসুলিন বনোৱা কামটো প্যানক্ৰিয়াছৰ হয় ইনসুলিন যিখিনি বনি আছে ইনসুলিনটো সেনসিটিভ ৰখাৰ কামটো কিন্তু আমাৰ সিনামনৰ হয় তাৰমানে বডিয়ে যিমানখিনি ইনসুলিন বনাইছে গোটেইখিনি ইনসুলিনৰ যাতে প্ৰপাৰ ইউজ কৰিব পাৰে বডিয়ে হেতু কাৰণে সেনসিটিভ ৰখাৰ কামটো বহুত ভালকে কৰে টাইপ 2 ডায়াবেটিছত কিন্তু ইনসুলিনৰ সাবস্টিটিউট হিচাপেও সিনামনটো কাম কৰে তাৰমানে ইনসুলিনটো কেতিয়াবা যদি প্ৰডাকশনটো অলপ কম গৈ আছে সিনামনটো এনেকেকে কাম কৰিব যেটো ইনসুলিনৰ কাম হয় তাৰমানে ইনসুলিনৰ কাম আমি সিম্পল কি শিকিছিলো যে সাবি নিচিনা বস্তু হয় সাবিটো খুলি দিয়াৰ কাম কৰে এই একেটা কাম সিনামনে কৰিব পাৰে ইয়াৰ লগতো আৰু তিনটা বস্তু যেটো হেল্প কৰে ডেফিনেটলি এডেড বেনিফিট হিচাপত আপোনাৰ ব্লাড সুগাৰ লেভেলটো কম কৰিবই 18 to 29% ট্ৰাইগ্লিসাৰাইড লেভেল বুলা বস্তু এটা থাকে হেতুকো কম কৰি দিয়ে 23 to 30% আমাৰ এলডিএল কোলেষ্ট্ৰল এটা হয় যেটো আমি সিম্পল কে যদি কব যাও এটো এটা ব্যাড কোলেষ্ট্ৰল হয় বেয়া কোলেষ্ট্ৰল হয় হেতুকো কমাই থবলে হেল্প কৰে নেক্সট আমাৰ হেৰিটো হ'ল ইনগ্ৰেডিয়েন্টটো হ'ল আলফা লিপোইক এসিড টু ব্ৰকলি বুলা সবজি এটা পায় এতিয়া ইয়াত পিকচাৰৰ লগোৱা হৈছে দেখিছে গ্ৰীন হেউজিয়া ৰঙৰ যেনেকে আমি ফুলকপিটো কাও তেনেকুৱাকে
তেনুকা দেখাত তেনুকাই হয় বস্তুটো হেতু খালি গ্ৰীন কালাৰৰ হয় হেউজিয়া ৰঙৰ হয় হেতুত আলফা লিপয়িক এসিডটো বহুত ভাল মাত্ৰাত পোৱা যায় হেতুৰ পৰা ইউজ কৰা হৈছে আৰু এটো এটা ন্যাচাৰাল এন্টিঅক্সিডেন্ট হয় এন্টিঅক্সিডেন্ট বোলা বস্তুটো ইমান ডিটেইলছত নাযাও এটো মুখস্থ কৰিব নালাগে এনেকে হিকি লক যে এন্টিঅক্সিডেন্ট বোলা বস্তুটো আমাৰ বডিত গাৰ্ডৰ নিচিনাকে কাম কৰে শিল্ডৰ নিচিনাকে কাম কৰে তাৰমানে এন্টিঅক্সিডেন্টটো যদি আপুনি লৈছে তেতিয়া হলে এটো আপোনাৰ বডিটোৰ বসুৱাৰ কামটো কৰে ইয়াৰ বাহিৰেও আপোনাৰ ডায়াবেটিছৰ ক্ষেত্ৰত যেটো নাৰ্ভ ড্যামেজ হোৱাৰ চান্সেস থাকে হেতুটো বহুত বেছি হেল্প কৰে ইমপ্ৰুভ কৰে কন্ডিশনটো আৰু আপোনাৰ মেটাবলিজম যেটো বডিৰ চলে হেতুকো ইমপ্ৰুভ কৰি দিব পাৰে নেক্সট হল আমাৰ স্পিনাচটো হল যেটো আমি পালেং শাক খাও এতিয়া পালেং শাকত ক্ৰোমিয়াম পিকোলেট বোলা বস্তু এটা থাকে যেটো এটা নিউট্ৰিশনাল সাপ্লিমেন্টে হয় এটো ক্ৰোমিয়ামৰ মেইন কামটো কি হয় আপোনাৰ পেনক্ৰিয়াছটোক হেল্প কৰা যে এটো ইনসুলিনৰ প্ৰডাকশনটো ভালকে কৰিব পাৰে আৰু নেক্সট ইয়াৰ মেইন কামটো হল যে যিমানখিনি ইনসুলিন আপোনাৰ বডিৰ ভিতৰত বনি আছে গোটেই ইনসুলিনখিনি সেনসিটিভ ৰখাৰ কামটো কিন্তু ক্ৰোমিয়ামৰ হয় এতিয়া ধৰি লওক এক্সাম্পল এটা মই দিছো ভালকে বুজি পাব আপোনাৰ লগত সাবি ভালেমানখিনি সাবি আছে কিন্তু সাবি বিলাকত কি হল আপোনাৰ সাবি বিলাক মামৰে ধৰি গল এতিয়া মামৰে ধৰা সাবি বিলাক কি হৈছে তলাটো খুলিব পৰা নাই এই মামৰে ধৰাত যেটো সাবি হয় হেতু আমাৰ ইনসুলিনৰ ক্ষেত্ৰতো হ'ব পাৰে যে ইনসুলিনটো আমাৰ বডিত বনি আছে কিন্তু কোৱালিটি ভাল নোহোৱা কাৰণে সেনসিটিভ নোহোৱা কাৰণে নিজৰ কামটো ভালকে কৰিব নোৱাৰে সেলৰ দুৱাৰখন খুলি দিয়াৰ কামটো কৰিব নোৱাৰে হেতু কাৰণে তাত ইনসুলিনটো সেনসিটিভ ৰখাৰ কামটো ক্ৰোমিয়ামে কৰে হেতু কাৰণে দিয়া হৈছে নেক্সট আমাৰ লগত আছে গুৰমাৰ এটো এটা হাৰ্বস হয় জড়িবুটি হয় যেটো ইউজ কৰা হৈছে নামটোতে অলপ গম পাইছে গুৰ মানে মিঠা মাৰ মানে মাৰি দিয়া তাৰমানে এটো মিঠাটোক মাৰি দিয়ে তাৰমানে আপোনাৰ সুগাৰ লেভেলটো ন্যাচাৰালি ব্যালেন্সড হ'বলে কন্ট্ৰোল কৰিবলৈ আপোনাক হেল্প কৰিব ইয়াৰ পাতটো ইউজ কৰা হৈছে ইয়াত এতিয়া সক ল্যাবত এটো গুৰমাৰটো প্ৰপাৰলি টেষ্ট কৰি দেখা গৈছিলে ইয়াত যেটো আপুনি স্ক্ৰিনত এতিয়া দেখি আছে ব্লু লাইন বিলাক দেখিছে গুৰমাৰ দিয়াৰ আগতে ৰেজাল্ট আৰু যিবিলাক ৰেড লাইন দেখিছে হেতু হল গুৰমাৰ দিয়াৰ পিছৰ ৰেজাল্ট তিনিটা ৰেজাল্টতে সক আপোনাৰ যেটো গুৰমাৰ দিয়াৰ পিছৰ ৰেজাল্টখিনি তিনিটা ক্ষেত্ৰতে কিন্তু তিনটা কেছতে কিন্তু আমাৰ লেভেলখিনি কমিলে তাৰমানে আপোনাৰ সুগাৰ লেভেলটো এটো ন্যাচাৰালি ৰিডিউস কৰিবলে কমাবলে খুব ধুনিয়াকে হেল্প কৰে নেক্সট হল আমাৰ লগত ইনগ্ৰেডিয়েন্টস নিম পাত আমি বহুতে খাও নিম বোলা বস্তুটোৰ টেষ্টটো কি হয় তিতা হয় বস্তুটো আমি বহুত বেছি তিতা বোলা বস্তুটো আমাৰ খানাত কিন্তু সোর্সেস বিলাক বহুত কম হেতু কাৰণে নিম পাতটো এটা ন্যাচাৰাল বিটাৰ টনিক বুলিও কোৱা হয় যেটো আমাৰ সুগাৰটো ন্যাচাৰাল ওয়েট কন্ট্ৰোল কৰিবলৈ বহুত বেছি হেল্প কৰে ইয়াতো ল্যাবৰ আপুনি দেখিছে ডেটা বিলাক ইয়াত আমি অ্যাটাচ কৰিছো যে ইয়াতো টেষ্ট কৰি দেখা গৈছে যে যেটো গ্লুকোজ লেভেল হয় তাৰমানে সুগাৰ লেভেল হয় প্ৰতিটো টেষ্টতে কিন্তু কমিবলে দেখা গৈছে ৰেটিনোপেথি ক্ষেত্ৰত এটো টেষ্ট কৰা হৈছিল আৰু ৰেটিনোপেথি যেটো প্ৰবলেম আৰম্ভ হয় এটো ৰিভাৰ্স হ'বলে দেখা গৈছে নিম পাতৰ ইউজত গম পাইছে এটো এটা ন্যাচাৰাল বিটাৰ টনিক বুলি কোৱা হয় হেতু কাৰণে এটো আপোনাৰ বডিৰ ভিতৰৰ সুগাৰ লেভেলটো ন্যাচাৰালি কন্ট্ৰোল কৰিবলৈ বহুত বেছি হেল্প কৰে লাষ্ট নেক্সট হল আমাৰ লগত এৰেকা নাট যেটো আমি তামুল বুলি কওঁ এতিয়া যেটো আমি তামুল পান এনেকে খাও তেনেকে খালে কিন্তু হেতু নহয় কেঁচা তামুলত টেনিন বোলা বস্তু এটা থাকে এই তামুলটোৰ কাৰণে এটা এক্সপেৰিয়েন্স মই শেয়াৰ কৰিছো ইনফৰমেশন এটা আছে কিছু অলপ কেইবছৰ আগতে এটা ৰিসাৰ্চ হৈছিলে এটা সাৰ্ভে হৈছিলে তাত দেখা গৈছে যে আমাৰ ইন্ডিয়াত সাৰ্ভেটো হৈছিলে এই সাৰ্ভেখনত দেখা গৈছে যে নৰ্থ ইষ্ট যিবিলাক ৰিজিয়ন আছে তাত কিন্তু আমাৰ ডায়াবেটিছৰ মাত্ৰাটো কম্পেৰেটিভলি কম দেখা গৈছে তাৰমানে নৰ্থ ইষ্ট ৰিজিয়নত বহুত এনেকুৱা ষ্টেট আছে য'ত তামুলটো ট্ৰেডিশনেলিও বহুত বেছি ইউজ হয় সেই তামুলটোত টেনিন বোলা বস্তুটোৰ কাৰণেহে এটো এটা ন্যাচাৰাল বস্তু হয় আৰু টেনিনটোৱে আমাৰ সুগাৰ লেভেলটো কন্ট্ৰোল কৰিবলৈ বহুত ভালকে হেল্প কৰে ইয়াতো আমাৰ ল্যাবত টেষ্ট কৰি দেখা গৈছে যেটো আমাৰ স্টাৰ্টিং সক আপুনি ব্লু লাইন খিনি যেটো এটো ডায়াবেটিকৰ স্টাৰ্টিং পইণ্ট আৰু আমাৰ
fasting glucose 21 যেটো FG21 তাৰ মানে fasting glucose 20 after 21 days 21 দিনৰ পিছত কি দেখা গৈছে ফাস্টাৰ টু কি আছিলে আমাৰ ফাস্টাৰ টু ইয়া যেটো দেখিছে আপোনালোকে এটো আৰম্ভণিত একো মেডিসিন দিয়া হোৱা নাই এটো কাৰণে আপোনাৰ লেভেলটো বহুত হাই নেক্সট দেখিছে একেটা স্টাৰ্টিং পইণ্টত কিন্তু ইয়াৰ লেভেলটো কমি গল তাৰ মানে ইয়াৰ মেডিসিনৰ মেডিসিন টু দিয়া পিছতে দেখা গৈছিলে আৰু লাষ্টৰ যেটো আমাৰ ৰিপৰ্ট হয় এটো আমাৰ এৰেকা নাটৰ হয় এৰেকা নাট মানে তামুলটো ইউজ কৰি দেখা হল টেনিন টু কাৰণে কিমান কাম কৰে এটো দেখা গৈছে মেডিসিনে যিমানটো কমায় হি একে মাত্ৰাত কিন্তু আমাৰ টেনিন টুৱে তাৰ মানে এৰেকা নাটটোৱে কাম কৰে তো মেডিসিনৰ কামটো যদি আমাৰ ন্যাচাৰাল ইনগ্ৰেডিয়েন্টছে কৰি আছে ন্যাচাৰাল বস্তু এটাই কৰি আছে ডেফিনেটলি 100% সেফ কোনটো হয় ন্যাচাৰাল বস্তুটো ইউজ কৰা তো মেডিসিনটো বাদ দি এৰেকা নাটটো ইয়াত দিয়া হৈছে এটো কাৰণে কাৰণ ন্যাচাৰালি আপোনাৰ সুগাৰ লেভেলটো কন্ট্ৰোল কৰিব লাষ্টত আমাৰ লগত আছে কেৰেলা যেটো আমাৰ বহুত ফেভাৰিট হয় বহুত মানুহে হাঁহি আছে চাগে কেৰেলা বোলা বস্তুটো বহুত মানুহৰ খাবলে মন নেযায় আমি বহুত বেছি নাখাও কিছুমানে খায় মই জানো কেৰেলা যেটো হয় এটো এটা নিম পাতত যেনেকে আমি দেখিছিলো তিতা হয় টেষ্টটো কেৰেলাৰ টেষ্টটো তিতা হয় হেতু কাৰণে কেৰেলাটো কো আমাৰ ন্যাচাৰাল বিটাৰ টনিক বুলি কোৱা হয় হেতু আমাৰ ব্লাড সুগাৰ লেভেলটো ন্যাচাৰালি ব্যালেন্স কৰিবলে খুব ভালকে হেল্প কৰে এটো যেটো আমাৰ ল্যাব ৰিপৰ্ট হয় এটো কেৰেলাৰ ওপৰত দেখা গৈছে যে কেৰেলা যেটো আমাৰ ইউজ হয় এটো কিন্তু ৰিজাল্টটো বহুত ট্ৰিমেন্ডাসলি ভাল বহুতে ভাল ৰিজাল্ট দেখা গৈছে ইয়াত দেখাই পাইছে যেটো ৰেড লাইন দেখিছে এটো কেৰেলা এক্সট্ৰাক্টটো ইউজ কৰা হৈছে আৰু যেটো ব্লু দেখিছে এটো কোনো মেডিসিন দিয়া নাই ডেফিনেটলি ইমান ভাল যদি গ্ৰো কৰিছে তো কেৰেলাটো এটা ন্যাচাৰাল বিটাৰ টনিক হেতুৱে কোৱা হয় যে ন্যাচাৰালি আপোনাৰ বডিৰ ভিতৰত সুগাৰটো ব্যালেন্স কৰিবলে বা কন্ট্ৰোল কৰিবলে হেল্প কৰে একিটা অলৰেডি আমি ডিসকাস কৰিলো গুৰমাৰটো ল্যাব স্টাডিত হিউম্যান স্টাডিত ফাইন্ডিংস আমি কি পালো কথা হল ডায়াবা লাইফ প্ৰডাক্টৰ বিষয়ে কৈছো তো সবতকে ডাঙৰ প্ৰশ্নটো কি আহে আমি এটা প্ৰডাক্টৰ বিষয়ে শিকিলো প্ৰবলেমটো কি ভালকে বুজিলো এতিয়া আমি চাম যে প্ৰডাক্টটো কলে কি হয় কাক দিব পাৰিম নেক্সট কোৱেশ্চন হেতুৱে হয় আপুনি কাক দিব আপুনি টাইপ 1 ডায়াবেটিছত দিব পাৰে টাইপ 2 ডায়াবেটিছত দিব পাৰে প্ৰি ডায়াবেটিক পেশেন্টৰ কাৰণে ডেফিনেটলি দিব পাৰে আৰু এনেকুৱা মানুহ যে ডায়াবেটিছৰ ৰিস্কত বহুত বেছি আছে এটো মই অলপ কৈ দিম ডায়াবেটিছৰ ৰিস্কত বহুত আছে কেনেকে যাৰ লাইফষ্টাইলটো এনেকুৱা যে বাহিৰা খোৱা বোৱা বিলাক বহুত বেছি খাব লাগে ইয়াত ডেফিনেটলি আমাৰ ডিস্ট্ৰিবিউটৰ বিলাক 100% আহিব কাৰণ আপোনালোকে বিজনেছৰ কাৰণে বহুত বেছি পৰিশ্ৰম কৰে বিভিন্ন জায়গাত যাব লাগে আমাৰ কামটো এনেকুৱা আমিও ট্ৰেভেলিং কামত থাকো এনেকুৱা কামত যদি কোনবা আছে তাৰ মানে জব প্ৰফাইলটো বা কামৰ যেটো টাইপ হয় এটো যদি বহুত ট্ৰেভেলিংৰ হয় বাহিৰা খোৱা বোৱা খাবই লাগে বাহিৰা এক্সপোজাৰ বহুত বেছি জাঙ্ক ফুড বহুত বেছি লয় তেনেকুৱা মানুহ কিন্তু 100% দিব পাৰে আৰু এনেকুৱা নহয় যে ট্ৰেভেলিং জবত থকা মানুহকে দিব আনক দিব নোৱাৰে আনক দিব পাৰে যদি আপুনি ফুড হ্যাবিটটো কাবাক বেয়া হয় এক্সাৰসাইজ নকৰে এক্টিভিটি নাই তেনেকুৱা মানুহক দিব পাৰে এটো আমাৰ ওয়েলনেস ক্যাটেগৰি কাৰণে 100% এপ্লিকেবল প্ৰডাক্ট হয় আৰু এজটো কি হয় এজটো অলপ মন কৰিব 7 বছৰ বা তাতকি ওপৰৰ মানুহকে দিব 7 বছৰতকে তলৰ বাচ্চাক কিন্তু একেবাৰে নিদিব এক্সপেৰিমেন্ট নকৰিব কেতিয়াবা আমাৰ লগত এনেকুৱা কোৱেশ্চন আহে যে 4 বছৰ বা 5 বছৰ বাচ্চাক যদি ডায়াবেটিস হৈছে তেতিয়া হলে কোৱেশ্চন আহে যে আমি এটো যদি এটা ট্যাবলেট দি আছো ডাঙৰক তো আধা কৰি দিব পাৰিম নে নাই তেনেকুৱা এক্সপেৰিমেন্ট কাইন্ডলি নকৰিব এটো আমাৰ ফালৰ পৰা কৈছো আমি কাইন্ডলি নকৰিব কাৰণ প্ৰতিটো বডিৰ কিন্তু বেলেগ বেলেগ এবিলাক জিয়াত আমি ইয়াত যিখিনি গাইডলাইন আমি ইয়াত কওঁ আমি ট্ৰেইনাৰ বিলাকে এটোৰ পিছত কিন্তু আমাৰ যিখিনি আপডেটেড নলেজ হয় এটো কিন্তু ডাইৰেক্টলি সাইন্টিষ্টৰ পৰা আহে যেটো ৰেকমেন্ড কৰা হৈছে ঠিক তেনেকে হে প্ৰডাক্টটো যদি ইউজ কৰে আপোনাৰ মাৰ্কেটত এটো মুভ কৰিবলে হ্যাসেল ফ্ৰী বিজনেস হ'ব ডোসেজটো এতিয়া ডেফিনেটলি ডোসেজটো লিখি লব ডোসেজটো কি হ'ব প্ৰি ডায়াবেটিক আপুনি দিব এটা ক্যাপসুল এদিনত টাইপ 1 টাইপ 2 ডায়াবেটিছতো আপুনি দিব এটা ক্যাপসুল এদিনত HbA1c লেভেলটো যদি 12তকে ওপৰত কৰবাৰ গুচি গল তেতিয়া হলে দুটা ক্যাপসুল দিব আৰু তাৰ তলত হলে আপুনি এটা ক্যাপসুল দিব পাৰে সুগাৰটো যদি কাৰবাৰ 300 বা তাতকে বেছি হৈ গল তেতিয়া হলে দুটা ক্যাপসুল দিব মই আকৌ এবাৰ ৰিপিট কৰি দিছো ডোসেজ খিনি
প্ৰি ডায়াবেটিক পেশেন্টক তাৰমানে হাই মাৰ্জিনত যদি পালেগে তেতিয়াহ'লে দিনত এটা ক্যাপসুল টাইপ 1 টাইপ 2 ডায়াবেটিছত দিনত এটা ক্যাপসুল কিন্তু সুগাৰ লেভেলটো যদি টাইপ 1 টাইপ 2 আমাৰ 300 বা তাতকৈ ওপৰত গুচি গ'ল তেতিয়াহ'লে কিন্তু আপুনি দিনত দুটা ক্যাপসুল দিব HbA1c লেভেলটো কাভাৰ যদি 12 বা তাতকৈ বেছি হৈ গ'ল তেতিয়াহ'লে দুটা ক্যাপসুল দিব তাতকৈ তলত হ'লে আপুনি এটা ক্যাপসুলৰ পৰা আৰম্ভ কৰিব পাৰে এজটো অলপ মন কৰিব এতিয়া সব ডাইবা লাইফৰ বেনিফিটস কিনি কি হয় অলপ ব্রিফ কে চাই লওঁ ডাইবা লাইফ সবৰ কাৰণে বেনিফিশিয়ালি হয় সুগাৰ লেভেলটো ষ্টেবিলাইজ কৰে আমি যেটো অলৰেডি ডিসকাস কৰা পইণ্টস খিনি কৈছো ইনসুলিন ৰেজিস্ট্যান্স যদি কাবা থাকে ইনসুলিন ৰেজিস্ট্যান্সও হল অন্য একো বস্তু নহয় যেটো আমি কৈছিলো যে ইনসুলিনটো বনি আছে কিন্তু ইনসুলিনে নিজৰ কামটো ভালকে কৰিব পৰা নাই তাৰমানে বডি আৰু ইনসুলিনৰ মাজত যদি ফ্ৰেণ্ডশিপটো ভালকে নহয় তেতিয়া এটো ইনসুলিন ৰেজিস্ট্যান্স বুলি কোৱা হয় হেতু কমাবলে হেল্প কৰে ইনসুলিনৰ ৰিলিজটো বঢ়াই দিয়ে তাৰমানে যেটো ইনসুলিন বনি আছে বডি ভিতৰত এই প্ৰডাকশনটো বাঢ়ি যায়গে ৰিলিজটো বাঢ়ি যায়গে হেতুত হেল্প কৰে ডায়াবেটিক কমপ্লিকেশনস কিনি যিখিনি হয় আমাৰ সুগাৰ লেভেলটো বাঢ়ি গলে বহুত খিনি কমপ্লিকেশন বডি ভিতৰত হ'ব পাৰে হেতুটো আমাৰ ডাইবা লাইফে হেল্প কৰে কমপ্লিকেশন খিনিটো হেল্প কৰে কোলেস্টেৰল লেভেলটো কন্ট্ৰোল কৰিবলৈ হেল্প কৰে আমাৰ ইমিউনিটি লেভেলটো বঢ়াবলৈ হেল্প কৰে আমাৰ ব্লাড প্ৰেছাৰ যেটো হয় এই লেভেলটো কন্ট্ৰোল কৰিবলৈও হেল্প কৰে যেনেকৈ মই আগতৰ এটো মেনশন কৰিছো আকৌ এবাৰ মেনশন কৰিছো যে ডাইবা লাইফটো দেখিব আমাৰ ভালে প্ৰতিটো প্ৰডাক্টতে ইনফ্যাক্ট আপুনি দেখিব কম্বিনেশন বুলা কেনেকৈ ইউজ কৰা হয় যে আপুনি এটা প্ৰবলেমৰ কাৰণে প্ৰডাক্টটো লৈছে ডাইবা লাইফটো আপুনি সুগাৰটো কন্ট্ৰোল কৰাৰ কাৰণে লৈছে কিন্তু লগতে এডেড বেনিফিট বহুত খিনি আপুনি পাব কি হয় এই প্ৰবলেমটোৰ কাৰণে যিমানখিনি কমপ্লিকেশন বডিত হ'ব পাৰে গোটেইখিনি বস্তুত প্ৰডাক্টটোৱে কাম কৰিব হেল্প কৰে সাইড ইফেক্ট ইয়াৰ ডেফিনেটলি নাই কাৰণ ন্যাচাৰাল ইনগ্ৰেডিয়েন্ট গোটেইখিনি ইউজ কৰা হৈছে 100% ন্যাচাৰাল বেসড ফৰ্মুলা ইউজ কৰা হৈছে absolutely chemical free হয় কোনো chemical নাই ইয়াত হেতু কাৰণে ইয়াৰ সাইড ইফেক্ট একেবাৰে নাই হেতু কাৰণে টাইপস অফ কাস্টমাৰ তো অলপ দেখি লৈছো যে আমাৰ টাৰ্গেটটো কোনটো হয় টাইপস অফ কাস্টমাৰ তিনটা টাইপৰ কাস্টমাৰ আপুনি মাৰ্কেটত পাব ফাৰ্স্ট হল ভাল হেলদি হয় একো প্ৰবলেম আৰম্ভ হোৱা নাই সেকেন্ড টু হল হৰুহুৰা প্ৰবলেম আৰম্ভ হৈ গল হৰুহুৰা বেমাৰ আৰম্ভ হৈ গল তো হেতু হল আমাৰ বি ক্যাটেগৰি সি ক্যাটেগৰিটো হল ক্ৰিটিক্যাল পেশেন্ট তাৰমানে সিৰিয়াস প্ৰবলেম বিলাক আৰম্ভ হৈ গল সিভিয়াৰ হৈ গল কন্ডিশন এই তিনটা ক্যাটেগৰিতে আপুনি কাস্টমাৰ মাৰ্কেটত পাব সদায় মনত থব আমাৰ টাৰ্গেট এৰিয়াটো এ আৰু বি হয় wellness category product হয় wellnessতে কাম কৰিব A আৰু B categoryটো wellnessৰ আন্ডাৰত আহে আপুনি যদি wellnessৰ productটো wellnessতে কাম কৰিব টাৰ্গেটটো জেগাত আপোনাৰ যেটো টাৰ্গেট এৰিয়া হয় তাতে আপোনাৰ প্ৰডাক্টটো যাব ইয়াত আপোনাৰ কি হ'ব ইয়াত আপোনাৰ ৰিজাল্টটো 100% আপোনাৰ বেছি পাব আৰু আপোনাৰ ৰিপিট ভলিউমটো ইয়াতে খুব ভালকে জেনাৰেট